প্ৰথম কোশ্চিন বাবৰৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল বাবৰনামা। নেক্সট কোশ্চিন আকবৰৰ ৰাজসভাৰ ইতিহাসবিদ গৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ল আবুল ফজল। নেক্সট কোশ্চিন আকবৰৰ সেনাবাহিনীৰ নেতৃত্ব দিয়া হিন্দু সেনাপতিজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল মানসিংহ। নেক্সট কোশ্চিন শিৱাজীৰ মাকৰ নাম কি? ইয়াৰ উত্তৰ হ'ল জিজাবাই। নেক্সট কোশ্চিন ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল? ইয়াৰ উত্তৰ হ'ল দ্বিতীয় বাহাদুৰ শাহ। নেক্সট কোশ্চিন শিখসকলৰ দশম গুৰু কোন আছিল? ইয়াৰ উত্তৰ হ'ল গুৰু গোবিন্দ সিং। নেক্সট কোশ্চিন গ্ৰেট ট্ৰাং ৰোড নিৰ্মাণ কৰা দিল্লীৰ শাসনকৰ্তাজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল শ্বেৰ শাহ। নেক্সট কোশ্চিন মাৰাঠী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰ হ'ল ছত্ৰপতি শিৱাজী। নেক্সট কোশ্চিন শিৱাজীয়ে গ্ৰহণ কৰা উপাধিটো কি আছিল? ইয়াৰ উত্তৰ হ'ল ছত্ৰপতি। নেক্সট কোশ্চিন নাদিৰ শ্বাহে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল 1739 খ্ৰীষ্টাব্দত। নেক্সট কোশ্চিন ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল বাবা দলখাই। নেক্সট কোশ্চিন ভাৰতত মোগল শাসনৰ অন্ত কেতিয়া পৰিছিল? ইয়াৰ উত্তৰ হ'ল 1857 খ্ৰীষ্টাব্দত। নেক্সট কোশ্চিন কোনজন মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল শ্বাহজাহানে। নেক্সট কোশ্চিন বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল সম্ৰাট আকবৰ। নেক্সট কোশ্চিন মহাৰাণা প্ৰতাপ সিংহৰ ঘোঁৰাটোৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল চেতক। নেক্সট কোশ্চিন তাজমহল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল শ্বাহজাহানৰ পত্নী মমতাজৰ স্মৃতিত। নেক্সট কোশ্চিন দিল্লীৰ সিংহাসনত বহা প্ৰথম মহিলা শাসক কোন আছিল? ইয়াৰ উত্তৰ হ'ল ৰেজিয়া চুলতানা। নেক্সট কোশ্চিন ভাৰতবৰ্ষৰ কোনখন যুদ্ধত সৰ্বপ্ৰথম বড় তোপ ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল পানিপথৰ প্ৰথম যুদ্ধত। নেক্সট কোশ্চিন সম্ৰাট বাবৰৰ আচল নাম কি? ইয়াৰ উত্তৰ হ'ল জহিৰুদ্দিন মহম্মদ বাবৰ। নেক্সট কোশ্চিন কোনজন মোগল সম্ৰাটে লিখা পঢ়া জনা নাছিল? ইয়াৰ উত্তৰ হ'ল সম্ৰাট আকবৰে। নেক্সট কোশ্চিন আবুল ফজলে আকবৰৰ দিনৰ বিৱৰণ লিখা গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল আইন ই আকবৰী। নেক্সট কোশ্চিন কোনজন মোগল সম্ৰাটে নিজৰ আত্মজীৱনী লিখাত বাধা প্ৰদান কৰিছিল? ইয়াৰ উত্তৰ হ'ল সম্ৰাট ঔৰংগজেব। নেক্সট কোশ্চিন কোনে গোপনে ঔৰংগজেবৰ জীৱনী লিখিছিল? ইয়াৰ উত্তৰ হ'ল কাফি খাঁ আৰু ইটালীয় পৰ্যটক মানুচিয়ে। নেক্সট কোশ্চিন কোনজন ৰাজপুত ৰাণাই মোগলৰ বশ্যতা স্বীকাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ল ৰাণা প্ৰতাপ সিংহই। নেক্সট কোশ্চিন কাৰ স্মৃতি ৰক্ষাৰ্থে কুতুব মিনাৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল কুতুব শ্বাহ নামৰ এগৰাকী সাধুৰ স্মৃতিত।